নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো গুৱাহাটী মহানগৰীত এই মুহূৰ্তত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীৰ খাৰগুলিত পানীৰ পাইপ ফুটি এই মুহূৰ্তত ঘৰৰ বেৰ চাল উটুৱাই লৈ গৈছে আৰু একে সময়তে গাড়ী উটুৱাই লৈ গৈছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত পাহাৰৰ পৰা মাটি খহি আহিছে আৰু পানীৰ ঢলে উটুৱাই নিছে বাহন উটুৱাই নিছে ঘৰৰ দেৱাল ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীৰ খাৰগুলিত পানীৰ পাইপ ফুটি এই মুহূৰ্তত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰী আমি নিশ্চয় কৰি কৈছো কেইবাটাও বাসগৃহৰ ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে আৰু ইতিমধ্যে পানীয়ে এক প্ৰকাৰ ঢল সৃষ্টি কৰিছে গুৱাহাটীৰ ৰাজপথত সেই খবৰ এই মুহূৰ্তত এনি টক্সৰ দৰ্শকসকলৰ বাবে লৈ আহিছে ভয়ংকৰ পৰিস্থিতিৰ খবৰ আহিছে গুৱাহাটীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত গুৱাহাটীৰ মহানগৰীৰ খাৰগুলিত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে পানীৰ পাইপ ফাটিছে আৰু পানীৰ পাইপ ফটাৰ ফলতে ভয়ংকৰ পৰিস্থিতি গুৱাহাটীত ইতিমধ্যে পানীয়ে উটুৱাই নিছে গাড়ী ঘৰৰ বেৰ দেৱাল উটুৱাই লৈ গৈছে মাটি খহি আহিছে পাহাৰৰ পৰা সেই খবৰ আহি পৰিছে এই মুহূৰ্তত খাৰগুলিত প্ৰচণ্ড শব্দৰে পানীৰ পাইপ ফাটি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এক্সক্লুচিভ দৃশ্যাংশ এনি টক্সৰ দৰ্শকসকললৈ আগবঢ়াইছো প্ৰথমতে দৃশ্যাংশ চাই লওক কিমান ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে গুৱাহাটীত এই মুহূৰ্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এইদৰে বাসগৃহৰ ক্ষতিসাধন কৰিছে আৰু পানীৰ ঢল যিমান দূৰলৈকে কেমেৰা ঢুকি পায় সিমান দূৰলৈকে কেৱল মাত্ৰ জোৰেৰে পাহাৰৰ পৰা এইদৰে পানী বৈ আহিছে আৰু বৈ অহা পানীয়ে ক্ষতিসাধন কৰিছে বিস্তৰ ক্ষতিসাধন কৰাৰ খবৰ আহিছে এই মুহূৰ্তত দ গাঁতৰ সৃষ্টি কৰিছে ৰাজপথত আমি দেখুৱাইছো ৰাজপথত এই মুহূৰ্তত পানী হৈছে গুৱাহাটীত আৰু গুৱাহাটীৰ খাৰগুলিত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাইছো পানীৰ পাইপ ফাটি গুৱাহাটীৰ খাৰগুলিত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে এইদৰে পানী এই মুহূৰ্তত গুৱাহাটীত পানী ওলোৱা পৰিলক্ষিত হৈছে পাইপৰ পৰা এইদৰে চাওক গাড়ী বাহন কিদৰে ক্ষতিগ্ৰস্ত হৈছে এইদৰে বাহন কিদৰে ক্ষতিগ্ৰস্ত হৈছে আমি দেখুৱাইছো কিদৰে ঢল বৈ আহিছে এইদৰে পথত গাঁতৰ সৃষ্টি হৈছে চাওক এয়া বাহন এইদৰে গাড়ী উটুৱাই লৈ যোৱাৰ দৃশ্য ইতিমধ্যে কেমেৰাত বন্দী হৈছে চাওক কিদৰে ঘৰ ভাঙি গৈছে এই মুহূৰ্তত ঘৰ ভাগি পৰিছে পাহাৰৰ মাটি খহি পৰিছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীত এম্বিয়েন্সৰ সহায়ত আমি দৃশ্যাংশ আগবঢ়াইছো অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীত আৰু কিমান ভয়ংকৰ এই দৃশ্য দেখিলে আপুনি অনুভৱ কৰিব নিশ্চয় পাৰিছে গুৱাহাটীত এই মুহূৰ্তত ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীত ভয়ংকৰ ঘটনা পানীৰ পাইপ ফাটি গুৱাহাটীৰ খাৰগুলিত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইতিমধ্যে পাহাৰৰ পৰা খহি অহা মাটি খহি আহিছে ঘৰৰ দেৱাল খহি পৰাৰ খবৰ আহিছে এই মুহূৰ্তত আন কেইবাটাও দৃশ্যাংশ আছে আমি দৃশ্যাংশ দেখুৱাব বিচাৰিছো আমি দেখুৱাইছো ইতিমধ্যে গুৱাহাটীত এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে এই মুহূৰ্তত ইতিমধ্যে পানী পাইপ ফাটি গুৱাহাটীত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে খাৰগুলিত আৰু এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছো আমাৰ নিউজ এডিটৰ ভাৰ্গৱ দুৰাৰ সৈতে মই ভাৰ্গৱৰ কাষলৈ আহিছো ভাৰ্গৱ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীত আৰু এই মুহূৰ্তত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে খাৰগুলিত ভাৰ্গৱ নিশ্চয়কৈ নেত্ৰজিৎ বৰা এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো জনাইছে যে যিকোনো মুহূৰ্তত বিপদৰ সন্মুখীন হ'ব পাৰে মহানগৰবাসী কিয়নো জাইকাৰ যি পানীৰ পাইপলাইন সেয়া ফুটিছে 3 বজাত সময় আমাৰ হাতত যি হেউতীয়া আপডেট আহি পৰিছে যে সময় 3 বজাত বিয়লি 3 মান বজাত এক প্ৰচণ্ড শব্দ কৰি ভয়ংকৰ শব্দ কৰি এই পানীৰ পাইপলাইন ফুটি উঠে যাৰ ফলত নেকি সমগ্ৰ খাৰগুলি অঞ্চল এটা প্লাবিত হৈ পৰিছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেৱল মাত্ৰ ইয়াৰ বাবে জগৰীয়া কৰিছে ৰাইজে যে জাইকাৰ যি পানীৰ প্ৰকল্প আছে সেই প্ৰকল্পক দুখী ৰাইজে কৈছে যে জাইকাৰ যি গাফিলতি সেই গাফিলতিৰ কাৰণে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পাইছে আপুনি মন কৰিব যে দৃশ্যাংশত যে গাড়ী ঘৰৰ বেৰ পৰ্যন্ত উটুৱাই লৈ গৈছে পানী এক পুনৰ এবাৰ বিতৰ্কত নাম সামুখাই পৰিছে জাইকা প্ৰশ্ন উত্থাপন হৈছে জাইকাৰ কাম কিমান ভাল সেইলৈ প্ৰশ্ন উত্থাপন হৈছে বাৰে বাৰে বিতৰ্কত সোমাই পৰে গেমন আৰু জাইকা এই ক্ষেত্ৰত চৰকাৰে কিয়
ইমানবোৰ বিতৰ্কৰ পিছতো ব্যৱস্থা গ্ৰহণ কৰা নাই আজি একেধৰণে জাইকাৰ গাফিলতিৰ কাৰণে এনেধৰণৰ পৰিৱেশৰ এক পৰিস্থিতিৰ উদ্ভৱ হৈছে খাৰঘুলিত আৰু এটা কথা মন কৰিবলগীয়া নেত্ৰজিৎ যে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালে কৈ থাকে স্মাৰ্ট গুৱাহাটীৰ কথা মহানগৰীৰ কথা এয়াই নেকি স্মাৰ্ট গুৱাহাটী প্ৰশ্ন উত্থাপন হৈছে এনেদৰে যদি জাইকাৰ যি পানীৰ পাইপলাইন ফুটি থাকে তেনেহলে কেনেধৰণে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব ভৱিষ্যতে মহানগৰ গুৱাহাটীত সেয়াও কিন্তু এতিয়া সন্ধিয়া হৈ পৰিছে আৰু আমাৰ হাতত যি শেহতীয়া আপডেট আহি পৰিছে যে এই ভয়ংকৰ ঘটনাত 65 বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হৈছে নাম হৈছে সুমিত্ৰা ৰাভা 65 বছৰ বয়স আৰু কথম্পি প্ৰাণ ৰক্ষা পৰিছে বহু লোকৰ সমান্তৰালকৈ বহু লোক এই ঘটনাত আহত হ'বলগীয়া হৈছে তেওঁলোকক চিকিৎসাৰ কাৰণে হস্পিটেললৈ পঠিওৱা হৈছে কিন্তু লক্ষণীয় বিষয় নেত্ৰ যে প্ৰশাসনৰ কোনো এজন লোক বৰ্তমান পৰ্যন্ত তাত উপস্থিত হোৱাগৈ নাই সমান্তৰাল দুই এজন আৰক্ষী বিষয়া তাত গৈ উপস্থিত হৈছে ঘটনাৰ পৰিস্থিতি চাই আছে কিন্তু এছডিআৰএফৰ বাহিনী এজনো সদস্য তাত এছডিআৰএফ বাহিনী কোনো লোক তাত উপস্থিত হোৱাগৈ নাই সমান্তৰালকৈ প্ৰশাসনৰ কোনো লোক উপস্থিত হোৱা নাই এক প্ৰকাৰ চাব গ'লে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে ঘৰ দুৱাৰ সমান্তৰালকৈ দেখা পায় গাড়ী মটৰ সকলোবোৰ উটুৱাই নিছে সমগ্ৰ খাৰঘুলি অঞ্চল এটা প্লাবিত হৈ পৰিছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সমান্তৰালকৈ পাহাৰৰ মাটি পৰ্যন্ত খহি পৰিছে যাক লৈ এতিয়া সকলোৱে মনত ভয় উদয় হৈছে যে কি হ'ব পাহাৰৰ মাটি যদি এনেদৰে খহি থাকে তেনেহলে কি হ'ব সেই লৈ প্ৰশ্ন উত্থাপন হৈছে এই মুহূৰ্তত আৰু যদিহে এনেদৰে পানী ওলাই থাকে তেনেহলে মহানগৰবাসী কিন্তু পানীৰ সমস্যাৰ ক্ষেত্ৰত খোৱা পানীৰ সমস্যাই দেখা দিব বুলি এক ধাৰণা লোৱা হৈছে তদুপৰি যিসকল খাৰঘুলিবাসী ৰাইজ আছে তেওঁলোকে দাবী উত্থাপন কৰিছে যে যেনেদৰে বিস্তৰ ক্ষতিসাধন হৈছে তাৰ কিন্তু সাহায্য দিব লাগিব জাইকাৰ ক্ষতিপূৰণ দিব লাগিব সেই দাবী উত্থাপন কৰিছে জাইকা আৰু ডেমনৰ এই যি কাম বাৰে প্ৰতি তেওঁলোক বিতৰ্কত সোমাই পৰে কিন্তু তৎসত তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰা নাই আজি পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সমান্তৰালকৈ গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালে মন্দিৰ চাওক এইসমূহ দৃশ্য কেনেদৰে কেৱল মাত্ৰ জাইকাৰ যি গাফিলতি সেই জাইকাৰ কামৰ গাফিলতিৰ কাৰণে এনেধৰণৰ পৰিস্থিতি এই মুহূৰ্তত উদ্ভৱ হৈছে ভয়ংকৰ পৰিস্থিতি আপুনি যদি তাত যায় তেনেহলে দেখিবলৈ পাৰিব নেত্ৰজিৎ বৰা এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৰাইজৰ মনতে হাহাকাৰ লাগিছে যে কলৈ যাব কি কৰিব তেওঁলোক এক ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হৈছে এই মুহূৰ্তত খাৰঘুলিত কিন্তু পুনৰবাৰ কৈছো এই পৰ্যন্ত প্ৰশাসনৰ কোনো এজন লোক তাত গৈ উপস্থিত হোৱা নাই হয়তো তেওঁলোকে অমিত শ্বাহৰ যি আজি অনুষ্ঠান আছে সেই অনুষ্ঠান তেওঁলোক ব্যস্ত হৈ আছে যাৰ পৰিপ্ৰেক্ষিতত কোনো এজন লোক এই পৰ্যন্ত তাত গৈ উপস্থিত হোৱা নাই খাৰঘুলিবাসীৰ লগত তেওঁলোকৰ ওচৰত থিয় দিবলৈ সাহস কৰা নাই প্ৰশাসনৰ কোনো এজন লোকে হয় নেত্ৰজিৎ নিশ্চয় ভাৰ্গৱ আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে ভাৰ্গৱে সবিশেষ জনাইছে যে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীত আৰু এই মুহূৰ্তত গুৱাহাটীত পাহাৰৰ পৰা মাটি খহি আহিছে গাড়ী উটুৱাই লৈ গৈছে পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছে গুৱাহাটীত আৰু ইতিমধ্যে আমি দৃশ্যাংশ দেখুৱাইছোঁ এইদৰে বাহন বাগৰি পৰিছে ৰাজপথত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ তথ্য আহি পৰিছে অতি ভয়ংকৰ হৈ পৰিছে গুৱাহাটী খাৰঘুলি পৰিস্থিতি আৰু ইয়াৰ পাছতো তাত চৰকাৰৰ কোনো লোক উপস্থিত নোহোৱাক লৈ এটা ক্ষোভ উজাৰিছে সাধাৰণ জনতা আমি পুনৰ দৃশ্যাংশ এই মুহূৰ্তত আগবঢ়াইছোঁ गई थी उधर हाँ
गाहिती उधर हाँ क्यों गाहिती उधर हाँ গাড়ী এক্সিডেণ্ট হ'ব তাৰপিছত আহি পেলাই চাওঁ যে গোটেই মানুহ মানে বহুত হৈ আছে পানী কেমনো হয় এটা কেৱল যাই আছোঁ বন্ধ কৰা নাই লাইন কটা নাই তাৰপৰা মই দাদা এইফালে অকণ চাই দিব পানী কমাত আমি নামি গৈছোঁ নামি যাই ৱালৰ তলত দুজন মাইকী নাৰাজ হোৱা বুলি শুনিছোঁ ৱালৰ তলত আমি গাড়ী আনিলোঁ